কিন্তু চিণ্ড্ৰেলা যে আৰু অলপো ৰ'ব নোৱাৰে, কাৰণ মাজনিশাৰ লগে লগেই পৰিজনীৰ যাদুটো নাইকিয়া হৈ যাব আৰু তেওঁৰ ধুনীয়া সাজ পোছাকবোৰ নাইকিয়া হৈ তাই পুনৰ আগৰ দৰে হৈ পৰিব। চিণ্ড্ৰেলা। এসময়ত চিণ্ড্ৰেলা নামৰ এজনী ছোৱালী তাইৰ মাহীমাক আৰু মাহীমাকৰ জীয়েক দুজনীৰ লগত বাস কৰিছিল। মাহীমাক আৰু তেওঁৰ ছোৱালী দুজনীয়ে চিণ্ড্ৰেলাক ভাল নাপাইছিল। প্ৰতিদিনে ৰাতিপুৱা আন্ধাৰ হৈ থাকোঁতেই চিণ্ড্ৰেলা শোৱাৰ পৰা উঠে আৰু ঘৰৰ সকলো কাম কৰে। ৰন্ধা বঢ়া ধোৱা পখলা সকলোবোৰ কাম কৰি চিণ্ড্ৰেলাই নিজৰ বাবে অলপো আজৰি নাপায়। তাই সদায় অপৰিপাটি আৰু অপৰিষ্কাৰ হৈ থাকে। ভনীয়েক কেইজনীয়ে তাইক ইটিকিং কৰে, ৰাজকুমাৰী চিণ্ড্ৰেলা, চোৱা চোৱা তাই দেখিবলৈ কিমান ধুনীয়া। চিণ্ড্ৰেলাই মনে মনে বৰ দুখ পায়, কিন্তু কাৰো আগত প্ৰকাশ নকৰে। সময় বাগৰিল আৰু চিণ্ড্ৰেলাৰ দিনবোৰ তেনেকৈয়ে পাৰ হ'ল। এদিন গাঁৱত এটা ডাঙৰ খবৰ প্ৰকাশ পালে। তেওঁলোকৰ ৰাজ্যৰ ৰাজকুমাৰৰ বিয়াৰ উপযুক্ত বয়স হৈছে। সেই ৰজা আৰু ৰাণীয়ে এটা নৃত্য অনুষ্ঠানৰ আয়োজন কৰিছে আৰু গাঁৱৰ সকলোবোৰ গাভৰু ছোৱালীক নৃত্য অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে। খবৰটো পাই চিণ্ড্ৰেলাৰ ভনীয়েক দুজনী আনন্দত উৎফুল্লিত হ'ল। তেওঁলোকেও নৃত্য অনুষ্ঠানত ভাগ ল'বলৈ প্ৰস্তুতি চলাব। তেওঁলোকে আলোচনা কৰিলে, নৃত্য অনুষ্ঠানলৈ আমি আমাৰ আটাইতকৈ দামী কাপোৰযোৰ পিন্ধি যাম আৰু আমাৰ চুলিকোছা সকলোতকৈ সুন্দৰকৈ বান্ধিম। আমিয়ে ৰাজকুমাৰৰ অন্তৰ জয় কৰিব পাৰিম। চিণ্ড্ৰেলাৰ কাম আকৌ বাঢ়িল। তাই এতিয়া ভনীয়েক দুজনীৰ বাবে সুন্দৰ পোছাক চিলাব লাগিব। এইবোৰ কি চিলাইছা? ভাল হোৱা নাই, সোনকাল কৰা, মাহীমাকে খঙেৰে ক'লে। মোৰ বাবে মই কেতিয়া চিলাম? চিণ্ড্ৰেলাই ভয়ে ভয়ে মাহীমাকক ক'লে। মাহীমাক খঙত গৰজি উঠিল। কি? তুমিও নৃত্য অনুষ্ঠানলৈ যাবা? তোমাক কোনে যাবলৈ অনুমতি দিলে? তোমাৰ দৰে অপৰিষ্কাৰ আৰু অপৰিপাটি ছোৱালী তালৈ গৈ কি কৰিবা? তুমি যাব নোৱাৰা। চিণ্ড্ৰেলাই মনে মনে ভাবে, মই দেখাতহে অপৰিপাটি, কাৰণ মই নিজৰ বাবে অলপো সময় নাপাওঁ। ৰাজকীয় নৃত্য অনুষ্ঠানলৈ যাবলৈ মোৰো মন আছে। সোনকালেই সেই বিশেষ দিনটো আহিল। চিণ্ড্ৰেলাৰ মাহীমাক আৰু ভনীয়েক কেইজনী সাজি কাচি ৰাজকীয় নৃত্য অনুষ্ঠানলৈ যাবলৈ ওলাল। তেওঁলোক এখন ধুনীয়া ৰথত উঠিল। চিণ্ড্ৰেলাই তেওঁলোকক বিদায় জনালে, কিন্তু তেওঁলোকে চিণ্ড্ৰেলাক এবাৰো উভতি নাচালে। ঢলি উৰুৱাই তেওঁলোক গুচি গ'ল। ৰথখন গুচি যোৱাৰ পিছত চিণ্ড্ৰেলাই দুখ মনেৰে ক'লে, ময়ো যদি ৰাজকীয় নৃত্য অনুষ্ঠানলৈ যাব পাৰিলো হয়। নিশ্চয়। হঠাতে এগৰাকী পৰী চিণ্ড্ৰেলাৰ সন্মুখত আৱিৰ্ভাৱ হ'ল আৰু তেওঁ মিচিকিয়া হাঁহি এটি মাৰি ক'লে, কোন তুমি? চিণ্ড্ৰেলাই সুধিলে। মই এগৰাকী পৰী। তুমি অলপ আগতে ৰাজকীয় নৃত্য অনুষ্ঠানলৈ যোৱাৰ আশা প্ৰকাশ কৰিছিলা। মই তোমাৰ কথাটো শুনিলো আৰু এতিয়া মই তোমাৰ মনোকামনা পূৰ কৰিব আহিছো, পৰীগৰাকীয়ে ক'লে। কিন্তু মোৰ মনোকামনা পূৰ কৰাটো অসম্ভৱ, চিণ্ড্ৰেলাই ক'লে। এইবাৰ পৰীগৰাকীয়ে হাঁহি এটি মাৰি ক'লে, তুমি মোক ভালকৈ চিনি পোৱা নাই। মই কৰিব নোৱাৰা কাম একোৱেই নাই। মই কি কৰিব পাৰো তুমি মাথো চাই থাকা। এই বুলি কৈ পৰীগৰাকীয়ে তেওঁৰ যাদুকৰী দণ্ডডাল বতাহত ঘূৰাব ধৰিলে। যাদুৰ বলত তেওঁ চিণ্ড্ৰেলাক এযোৰ অতি ধুনীয়া নীলা পোছাক পিন্ধাই দিলে। চিণ্ড্ৰেলাৰ চুলিখিনি তেওঁ এটা ধুনীয়া খোপা বান্ধি দিলে আৰু এডাল সোণালী বেণ্ড পিন্ধাই দিলে। চিণ্ড্ৰেলা আচৰিত হ'ল। তেওঁ নিজকে বিশ্বাস কৰিব নোৱাৰিলে। পৰীজনীয়ে আকৌ ক'লে, ৰ'বা, মোৰ কাম শেষ হোৱা নাই। সেই বুলি কৈ তেওঁ যাদুৰ দণ্ডডাল পুনৰ বতাহত ঘূৰাবলৈ ধৰিলে। তৎক্ষণাৎ শুকুলা ঘোঁৰাৰে টনা এখন যাদুকৰী ৰথ সেই স্থানত আৱিৰ্ভাৱ হ'ল। চাৰিওফালে চাই চিণ্ড্ৰেলাই আচৰিত হ'ল। মই সপোন দেখি আছো নেকি? চিণ্ড্ৰেলাৰ আনন্দ দেখি পৰীজনীয়ে ক'লে, ৰ'বা, তুমি বেছি আনন্দ নকৰিবা। তুমি এতিয়াও মোৰ আচল কথাটো শুনাই নাই। মোৰ যাদুটোৱে কেৱল মাজনিশালৈকেহে কাম কৰিব। ৰাতি 12 বজাৰ লগে লগে তোমাৰ সকলো কাপোৰ কানি পুনৰ আগৰ দৰে হৈ যাব। পৰীজনীৰ কথা শুনি চিণ্ড্ৰেলাই ক'লে,
তেনেহ'লে মই মাজনিশাৰ আগে আগে নৃত্য অনুষ্ঠানৰ পৰা উলটি আহিব লাগিব, নহয় জানো? ভাল কথা, মোৰ কাম ইয়াতেই শেষ হ'ল, মই এতিয়া যাব পাৰোঁ, এই বুলি কৰি পৰিগৰাকী অন্তৰ্ধান হ'ল। চিণ্ড্ৰেলাই চাৰিওপিনে চালে আৰু আনন্দ মনেৰে শুকুলা ঘোঁৰাৰ ৰথখনত উঠি নৃত্য অনুষ্ঠানলৈ যাত্ৰা কৰিলে। ইফালে নৃত্য অনুষ্ঠানত ৰাজকুমাৰক মন মাৰি থকা দেখি ৰাণীয়ে সুধিলে, আমি তোমাৰ বাবে ইমান ধুনীয়া ৰাজকীয় নৃত্য অনুষ্ঠানৰ আয়োজন কৰিছোঁ, তুমি মন মাৰি আছা কিয়? ৰাজকুমাৰে দুখ মনেৰে ক'লে, মই প্ৰায় সকলোবোৰ ধুনীয়া ছোৱালীকে লগ পালোঁ, কিন্তু মোৰ কাকো পচন্দ হোৱা নাই। তেনেকুৱাতে কোনোবাই অতি আচৰিত হৈ ক'লে, চোৱাচোন সন্মুখৰ দুৱাৰমুখত এয়া কোন, তেওঁ কেনে সুন্দৰ। সকলোৱে মূৰ তুলি সন্মুখৰ দুৱাৰমুখলৈ চালে। এগৰাকী অপূৰ্ব সুন্দৰী গাভৰু অতি ধীৰ স্থিৰ খোজেৰে নৃত্য অনুষ্ঠানত প্ৰৱেশ কৰিছে। তেওঁ কোন কোনেও নাজানে। চিণ্ড্ৰেলাক দেখি ৰাজকুমাৰ আচৰিত হ'ল। কোন তেওঁ? মই তেওঁৰ লগত একেলগে নৃত্য অনুষ্ঠানত ভাগ ল'ব বিচাৰোঁ, ৰাজকুমাৰে নিজকে ক'লে আৰু তেওঁ চিণ্ড্ৰেলাৰ ওচৰ চাপি গ'ল। চিণ্ড্ৰেলা। নৃত্য অনুষ্ঠানৰ দুৱাৰমুখত চিণ্ড্ৰেলাক দেখা পাই ৰাজকুমাৰ আচৰিত হ'ল। তেওঁ কোন এই কথা কোনেও নাজানে। তেওঁ চিণ্ড্ৰেলাৰ লগত পৰিচয় হ'বলৈ আগবাঢ়ি গ'ল। ৰাজকুমাৰে চিণ্ড্ৰেলাক সুধিলে, তুমি কোন? আমি আগতে লগ পাইছোঁ নেকি? ৰাজকুমাৰক সন্মান জনাই চিণ্ড্ৰেলাই ক'লে, মই আজি আপোনাক প্ৰথমবাৰৰ বাবে লগ পাই অতিশয় আনন্দিত হৈছোঁ। ৰাজকুমাৰে চিণ্ড্ৰেলাক তেওঁৰ লগত নৃত্য কৰিবলৈ অনুৰোধ জনালে আৰু দুয়ো একেলগে বহু সময় নৃত্য কৰিলে। গোটেই সময়খিনি তেওঁলোক দুয়োৱে বহু কথা পাতিলে, হাঁহি ধেমালি কৰিলে। আন আন ছোৱালীবোৰ ঈৰ্ষাত জ্বলি পৰি গ'ল। ৰাজকুমাৰে সেই ছোৱালীজনীৰ লগত কিয় ইমান নৃত্য কৰি আছে? তেওঁ বেলেগ ছোৱালীকো এটা সুবিধা দিব লাগে, তেওঁলোকে ক'লে। কিন্তু ৰাজকুমাৰে চিণ্ড্ৰেলাৰ লগতেই বাৰে বাৰে নৃত্য কৰিব বিচাৰিছিল। তেওঁলোকে ইমানেই নৃত্য কৰিলে যে চিণ্ড্ৰেলাই সময়ৰ কথা পাহৰি গ'ল। হঠাতে ঘড়ীটোৱে 12 বজাৰ সংকেত দিলে আৰু চিণ্ড্ৰেলাই মূৰ তুলি চালে। ঘড়ীটোলৈ চাই চিণ্ড্ৰেলা উচপ খাই উঠিল। হে ভগৱান, মাজনিশা হ'বৰ হ'ল। চিণ্ড্ৰেলাৰ কথা শুনি ৰাজকুমাৰে সুধিলে, তোমাৰ কিবা অসুবিধা হৈছে নেকি? তুমি মোক ক'ব পাৰা। ঘড়ীটোৱে পুনৰ সংকেত দিলে। চিণ্ড্ৰেলাই ক'লে, মই এতিয়াই যাব লাগিব। চিণ্ড্ৰেলাৰ কথা শুনি ৰাজকুমাৰ আচৰিত হ'ল। তুমি অলপ আগত আহিছাহে, এতিয়াই কিয় যোৱা? এতিয়াও গোটেই ৰাতিটো বাকী আছে। কিন্তু ৰাজকুমাৰৰ কোনো প্ৰশ্নৰ উত্তৰ নিদি চিণ্ড্ৰেলাই নৃত্য অনুষ্ঠানৰ পৰা বাহিৰলৈ দৌৰ মাৰিলে। ৰাজকুমাৰো চিণ্ড্ৰেলাৰ পিছে পিছে গ'ল আৰু চিণ্ড্ৰেলাক অলপ ৰ'বলৈ অনুৰোধ জনালে। কিন্তু চিণ্ড্ৰেলা যে আৰু অলপো ৰ'ব নোৱাৰে, কাৰণ মাজনিশাৰ লগে লগেই পৰিজনীৰ যাদুটো নাইকিয়া হৈ যাব আৰু তেওঁৰ ধুনীয়া সাজ পোছাকবোৰ নাইকিয়া হৈ তাই পুনৰ আগৰ দৰে হৈ পৰিব। সেই চিণ্ড্ৰেলাই শেষবাৰৰ বাবে ৰাজকুমাৰলৈ উভতি চালে আৰু তেওঁৰ কাঁচৰ জোতাযোৰৰ এপাত তেওঁৰ ভৰিৰ পৰা খুলি পৰিল। কিন্তু চিণ্ড্ৰেলাই সেই পাত লৈ যাব নোৱাৰিলে। তেনেতে ঘড়ীটোৱে 12 বজাৰ শেষ সংকেত দিলে। মাজনিশা হ'ল। ৰাজকুমাৰে চিণ্ড্ৰেলাৰ জোতাপাত হাতত তুলি ল'লে আৰু চিণ্ড্ৰেলাক পুনৰ বিচাৰিলে। তেওঁ চাৰিওপিনে চালে, কিন্তু সেই অপূৰ্ব সুন্দৰী ছোৱালীজনীক ক'তো বিচাৰি নাপালে। মই তেওঁৰ নামটোও নাজানিলোঁ। মই এতিয়া তেওঁক ক'ত বিচাৰি পাম? তেওঁৰ এই জোতাপাতৰ বাহিৰে মোৰ হাতত আৰু একো নাই, ৰাজকুমাৰে দুখেৰে ক'লে। ৰাজকুমাৰে কাঁচৰ জোতাপাত ভালকৈ চাই দেখিলে যে সেই পাত বিশেষ ধৰণেৰে তৈয়াৰ কৰা হৈছে। এজন বিশেষ ব্যক্তিৰ ভৰিতহে সেই পাত খাপ খাব। ৰাজকুমাৰে ক'লে, সেই পাত জোতা নিশ্চয় সেই ধুনীয়া ছোৱালীজনীৰ লগত আছে। মই তেওঁক বিচাৰি উলিয়াম আৰু বিবাহৰ প্ৰস্তাৱ দিম।
চিণ্ড্ৰেলাৰ সন্ধানত ৰাজকুমাৰ প্ৰতিখন গাঁৱৰ ঘৰে ঘৰে গ'ল আৰু প্ৰতিগৰাকী ছোৱালীৰ ভৰিত সেই জোতাপাত খাপ খাই পৰে নে নাই পৰীক্ষা কৰিলে, কিন্তু কাৰো ভৰিত সেই পাত খাপ নাখালে। অৱশেষত ঘূৰি ঘূৰি ৰাজকুমাৰ চিণ্ড্ৰেলাৰ ঘৰৰ সন্মুখত উপস্থিত হ'ল। ৰাজকুমাৰক ঘৰৰ সন্মুখত দেখা পাই চিণ্ড্ৰেলাৰ মাহীমাক আৰু ভনীয়েক কেইগৰাকীৰ আনন্দৰ সীমা নাই। তোমালোক দুয়ো সাজু হোৱা, তোমালোক দুইজনীৰ কোনোবা এজনীৰ ভৰিত সেই জোতাপাত খাপ খাই পৰিব, মাহীমাকে ক'লে। তেনেকুৱাতে তেওঁ চিণ্ড্ৰেলাক দেখা পাই ক'লে, তুমি মোৰ চকুৰ আগৰ পৰা আঁতৰি যোৱা আৰু তুমি ৰাজকুমাৰৰ সন্মুখলৈ ওলাই নাহিবা। ৰাজকুমাৰে দুৱাৰত টোকৰ মাৰিলে। আদৰেৰে ৰাজকুমাৰক মাহীমাকে ঘৰৰ ভিতৰলৈ আনিলে আৰু বহিবলৈ দিলে। চলাহী মাতেৰে মাহীমাকগৰাকীয়ে ৰাজকুমাৰক ক'লে, মোৰ দুজনী ধুনীয়া ছোৱালী আছে। প্ৰথমগৰাকী জীয়েকে জোতাপাত ভৰিত সোমোৱালে, কিন্তু বহুত চেষ্টা কৰাৰ পিছতো সেই পাত তেওঁৰ ভৰিত খাপ নাখালে। তাৰ পাছত দ্বিতীয়গৰাকী জীয়েকে জোতাপাত পিন্ধিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁ বিফল হ'ল। ৰাজকুমাৰে মাহীমাকক সুধিলে, আৰু কোনোবা গাভৰু ছোৱালী আছে নেকি? আৰু কোনো নাই, মাহীমাকগৰাকীয়ে ক'লে। ৰাজকুমাৰ হতাশ হ'ল। তেওঁ এইবাৰ যাবলৈ ওলাল। তেনেতে চিণ্ড্ৰেলাই মাত লগালে, মই আছো। সেই বুলি কৈ চিণ্ড্ৰেলা কোঠাৰ পৰা ওলাই আহিল। এইবাৰ ৰাজকুমাৰে আঁঠু কাঢ়ি নিজেই চিণ্ড্ৰেলাৰ ভৰিত জোতাপাত পিন্ধাই দিলে আৰু জোতাপাত চিণ্ড্ৰেলাৰ ভৰিত খাপ খাই পৰিল। ৰাজকুমাৰ আৱেগিক হৈ পৰিল। তেওঁ ক'লে, মই জানিছিলোঁ মই তোমাক এদিন বিচাৰি পাম। চিণ্ড্ৰেলাৰ মাহীমাক আৰু ভনীয়েক দুজনীৰ খং উঠিল। তেওঁলোক আচৰিত হ'ল, চিণ্ড্ৰেলাৰ ভৰিত জোতাপাত কেনেকৈ খাপ খাব পাৰে। ৰাজকুমাৰী এইবাৰ চিণ্ড্ৰেলাৰ চকুলৈ চালে। তেওঁ বুজি পালে যে চিণ্ড্ৰেলাই হৈছে সেইগৰাকী যুৱতী যাক তেওঁ নৃত্য অনুষ্ঠানৰ দিনা লগ পাইছিল। তেওঁ অতি আনন্দিত হ'ল। মই তোমাক বিচাৰি পালোঁ, ৰাজকুমাৰে ক'লে। ৰাজকুমাৰে চিণ্ড্ৰেলাক বিবাহৰ প্ৰস্তাৱ দিলে আৰু চিণ্ড্ৰেলাই সন্মতি দিলে। দুয়ো বিবাহ পাশত আবদ্ধ হ'ল আৰু সুখে শান্তিৰে দিন অতিবাহিত কৰিব ধৰিলে।